हेलो एवरीवन, स्वागत करते आप लोग अपना चैनल मुकुल चौधरी। আজি মই গৈছোঁ মোৰ স্কুটিখন সাৰ্ভিসিং কৰিবলৈ। মোৰ সাৰ্ভিসিং বৰ্তমান হৈ গৈছে, সাৰ্ভিসিং সিগনেল আহি আছে। মোৰ লাষ্ট টাইম 2194 কিলোমিটাৰ চলিলে, 2000 হলে সাৰ্ভিসিং কৰিব লাগে। ओहो, लगता है पंचर हो गया मेरा गाड़ी। यस शिट, oh no, गोजल कमाई बोल शिट, पूरा टायर काट दिया रे। शिट पूरा टायर काट दिया मेरा। क्या करेगा গজালটো মানে বহুত বেয়াকৈ সোমাই গ'ল। এতিয়া ওলাব ট্ৰাই কৰি আছোঁ, কিন্তু ওলাব পৰা নাই, ইমান জোৰত সোমাই গৈছে। মোৰ তাত একো এনেকুৱা প্লাছো নাছিল। হাতেৰে ট্ৰাই কৰোঁ, চাওঁ ওলাব পাৰোঁ নে নোৱাৰোঁ। টায়াৰটো কিন্তু কমপ্লিটলি কাটি দিলে। इसे भी टायर चेंज करने वाला है मैं। जस्ट और एक में दिन पूरा फट गया टायर, देखना पूरा पसीना नहीं ना, बड़ा क्लीन निकल गया। तो मेरा ट्यूबलेस है, सर्वे में बोला है টিভিএছৰ ছাৰ্ভিচ চেণ্টাৰটো মোৰ ৰুমৰ ওচৰতে হয়। মই ছাৰ্ভিচিং কৰিলে মাজুলীৰ তাতে ছাৰ্ভিচিং কৰোঁ। মই যিমানবাৰ ছাৰ্ভিচিং কৰিছোঁ এতিয়াৰ পৰা মাজুলীয়ে মোক ছাৰ্ভিচিং কৰাই দিয়ে। আজি বা আছেনে নাই চাই লওঁ গৈ কিনে। ইয়াতে এইখিনি ইজিত খানাপাৰা হয়, খানাপাৰা ওচৰতে যায়। ফোনটো মাৰিলে ৰিচিভে নকৰোঁ দেখোন, ইমান ফোন মাৰি আছোঁ। খালী আছেনে? অহা নাই, কালি আহিব। টায়াৰটো হ'বনে? মোৰ গাড়ীৰ টায়াৰটো গোটেই ফাটি গ'ল। অঁ, ইমান ফোন মাৰি আছোঁ আপোনাৰ ফোনটো। দাদা, এই টায়াৰটো গোটেই ফাটি গ'ল মোৰ। এইটো চলিবনে চাওকচোন। এই গজাল সোমাই গ'ল, চলিব নচলে? টিউব লগাই দিয়ক না, চলিব। চলিব ন? টিউব লগালে চলিব। এটা ফাটিছেতো ইয়াতে নেকি? এইবিলাক ফাটি গ'ল নেকি? এই গজাল সোমাই গ'ল এটা। ইয়াতে চলিব, ইয়াতে হ'লে নচলিব। ইয়াতে চলিব ন দাদা? টিউব লগাব লাগিব, মই লগালে আৰু 6 মাহ চলিব। 6 মাহ চলিব নেকি? 200 টকা 250 টকা টিউব লগালে। এই টায়াৰটো চেঞ্জ কৰি কিমান আহিব? টায়াৰটো চেঞ্জ কৰিলে 2000 টকা মান। হা, এইটো হয় যোৱা নাই ন? গোটেইখিনি কমপ্লিট যোৱা নাই ন? চলিব ন? আৰামছে 1 বছৰ চলাব পাৰিব। বছৰ না চলালে মোৰ এনেকুৱা হৈছে, মোৰ গাড়ী এটা আছে। এই চাইডটো হয় এইটো এটা চাইড হৈ যায় আছে টায়াৰটো। হৈ যায় আছে মানে কিটো বেয়াৰিং চেক কৰাব লাগিব আপোনাৰ। হা, এই সিংহম চেক কৰাব লাগিব। মাজুলীটো আজি নাই নেকি? মাইলটো নাই না, কালি আহিব। কালি দাদা, 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 টিউব হ'ব, টিউব হ'ব নে? টিউব অঁ নাই। মই গাড়ীখন মাজুলীৰ নামৰ ল'ৰাজন গাড়ীখন ছাৰ্ভিচিং কৰাই, সি একচুৱেলি আজি নাই বুলি কোৱাৰ কাৰণে মই কাইলৈ আকৌ আহিব লাগিব। আজি মই টিউবটো চেঞ্জ কৰাই লওঁ। টিউব হ'ব নেকি? টিউব দাদা হ'ব? টিউবটো হ'ব নেকি? টিউব ইয়াৰ টিউব অঁ, ইয়াৰ টিউবটো একচুৱেলি কোম্পানী বনোৱা নাই, বেলেগ গাড়ীৰ টিউব লগাব পাৰিব। 12 নম্বৰ এডজাষ্ট হ'ব? হ'ব, ফিটিং কিমান আহিব? 350 টকা আহিব ফিটিং কৰাৰ পিছত চব। কিয় কমকৈ লগাব? কমাই কৈছোঁ, এইটো আপুনি কিমান 220 টকা হ'লে টিউবটোৰ দাম। টিউবটো লৈ গ'লে 250 টকা দিব পাৰি। হা, যদি টিউবটো লৈ যায় আপুনি 250 টকাতে ল'ব পাৰি। 300 টকা ল'ব দিয়ক, লগাই দিয়ক। এইটো 300 টকা ল'ব, লগাই দিয়ক। 300 টকাত লগাই দিম বুলি কৈছে। চাওঁ কি হয়, চাই লওঁ। 12 নম্বৰ টিউব হ'লে হৈ যাব বুলি কৈছে।
लंबा तो चलेगा ना तो फट गया वैसे वो फट गया जब तक चलाने का रास्ता में फट जाएगा तो क्या करेगा रास्ता में तो नया लेने हाँ? पहले तो ट्यूबलेस था ना अभी तो ट्यूब लगा देना अभी तो वो साइड से लगाओ ना रुक साइड आ टायर फट गया रे कितना दिन से लगा इससे दादा ब्रेक तो অকণমান টাইম দিয়ক না দিছে ন আগৰ হাৱাটো চেক কৰাই দিয়ক আগৰ হাৱাটো চেক কৰাই দিয়ক না ফাইনেলি মোৰ টায়াৰটো লাগি গ'ল চাওক কিমান দিন চলে অলপ অলপ ফাট মেলিছে এইটোৱে অলপ অলপ চাওক কিমান দিন চলে চাই লওক एक साइड ठीक আছে না ইউটিউব চ্যানেল আছে আপুনি কি কৈছে কিনা আমাৰ ইউটিউব চ্যানেল মুকুল চৌধুৰী MUKUL স্পেচ CHOUDHURY এইবিলাক এজন নতুন ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ আজি ভিডিঅ'টো ইমানতে সামৰি মানিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ